ओके गाइस মোৰ বাইকখন বহুত লেতেৰা হৈ আছে গোটেই বোকা বোকা হৈ আছে এইটো আসাম এক্সপ্লৰিং আসাম ৰাইডলৈ গৈছিলোঁ পাৰ্ট 1 লৈ আজি মোৰ বাইকখন নিনো আজি নিম এখন স্কুটি একচুৱেলি ষ্টাৰ্ট নহ'ল চেল্ফত ষ্টাৰ্ট নহয় কিক মাৰি ষ্টাৰ্ট দিব লাগিব স্কুটি বহুত দিনৰ মূৰত চলাইছোঁ আজি চাওঁ কেনেকুৱা হয় অ'কে গাইজ বৰ্তমান হাইৱেত উঠিলোঁ এইখন একচুৱেলি মাৰ স্কুটি হয় 2011 মডেল হয় মহেন্দ্ৰ ৰডিঅ' RZ এইখনৰ এটা প্ৰব্লেম দি আছে মানে চেল্ফত ষ্টাৰ্ট নহয় বেটেৰী কিবা প্ৰব্লেম হ'ব বাট এতিয়া লৈ যাওঁ বনগাঁৱত এজন মেকানিক আছে গগৈদা বুলি তালৈকে লৈ যাওঁ স্কুটি আজি বহুত দিনৰ মূৰত চলাইছোঁ কিবা কিবি লাগি আছে এই স্কুটিখন 11/11/11ত লোৱা মানে 11 তাৰিখে নৱেম্বৰ মাহত 11 চনত লোৱা ফুল এক্সেল দিছোঁ নুঠেই ফুল এক্সেলাও নাযায় আৰু আপোনালোকে লাষ্ট ভিডিঅ'ৰ ৰেছপন্সটো ভাল লাগিলে আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি যাব ভিডিঅ'ৰ তলত এটা কমেণ্ট কৰি দিব তেতিয়া মানে ভিডিঅ' বনাবলৈ ভাল লাগে নিজৰে মটিভেট হয় মিটাৰ চিটাৰ একোৱেই নাই স্কুটি এইখন 11 চনৰ মডেল হ'লেও তেতিয়া এখনত ডিজিটেল মিটাৰ আছিলে ফুল্লি ডিজিটেল মিটাৰ অডিঅ' কোৱালিটি কেনেকুৱা আহিছে নাজানো আৰু মোৰ মাইক অৰ্ডাৰ দিছোঁ পোৱাহিয়ে নাই যদি অডিঅ' কোৱালিটি ভাল থাকে তেতিয়া দিম আপলোড নহ'লে নিদিওঁ আৰু পাই গ'লে গগৈ দা অকণ বাপৰে কেনেকুৱা এই স্কুটিখন ষ্টাৰ্ট নোলোৱা হ'ল চেল্ফত ইণ্ডক উঠাইছোঁ হৰ্ণটো কেলে নাহে বাৰু আকৌ হেৰিটো গৈছে নে চুইচটো এতিয়া মিটাৰটো নোলোৱা হ'ল যে কি হ'ল আকৌ কামটো হৈ গ'ল বেলেগ একো নাছিলে অকল বেটেৰী যোনকেইডাল কেবুল সেইকেইডালত কাৰ্বন বহিছিলে অকণমান চাফা কৰি দিলে হৰ্ণটো নবাজাইছিলে হৰ্ণটো ঠিক কৰিলোঁ এতিয়া গৈছোঁ বাদলি পাৰত অলপ কাম দুটামান আছে স্কুটি চলাই কিবা এটা ভাল লাগে একদম মিহি মিহিকৈ গৈ থাকিব পাৰি ক্লাছ ব্ৰেক কোনো মতলবেই নাই আকৌ এতিয়াৰ পৰা ভিডিঅ'বোৰ দি থাকিবলৈ ট্ৰাই কৰিম সপ্তাহত কেইটাকৈ দিওঁ একো ঠিক নাই বাৰু কিন্তু ট্ৰাই কৰিম অতি সোনকালে দিবলৈ এই কেমেৰাটো এটা এডাপ্টৰ অৰ্ডাৰ দি থৈছোঁ পোৱাহি নাই সেইকাৰণে অডিঅ' কোৱালিটিটো কেনেকুৱা হৈছে নাজানিম এতিয়া চেক কৰিলে গম পাম বিয়েৰ বাইকাৰ চেমিয়াতে এই ৰাস্তাটোত সেইদিনা এইডোখৰতে পূৰা ফালিছিলে ভিডিঅ'ত দেখিছিলোঁ এইটো এনেই এটা শ্বৰ্ট ব্লগ আছিলে এতিয়া ক'তো যোৱা নাই এইকেইদিন বৰষুণ দি আছে অতি সোনকালে যাম ত' চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব পাই গ'লো বাদলি পাৰ ইয়াতে তেলটো ভৰাই লওঁ $105 বাপৰে বাঢ়ি গৈ আছে নি সদায় কেমেৰা আছে ন কেমেৰা এতিয়া বাদলিপাৰৰ পৰা ঘৰলৈ গৈ আছোঁ আৰু সেইফালে গোটেই চাহ বাগানৰ খেতি আছে মজা লাগিছে লোকেশ্যনটো এই মিৰৰকেইখনত এইখনত দেখি এইটো ছাইডত নেদেখি লেফ্টটোত সেইটো এডজাষ্ট কৰিবলৈ অলপ ভগাই চাওঁ বাইকখন 60 মান যাব লাগে
ইঞ্জিন পৰা বৰকৈ চাউণ্ড দিছে 6 to 7,000 RPMলৈকে গৈছে ৱাও 12,000 RPMলৈকে আছে কিন্তু ক'ত যাব ইমান দূৰ এই স্কুটিখনৰ এটা কথা মোৰ বাইকখনতছেও এইখনে বেছি তেল খায় চ' এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰিব যদি আমাৰ লগৰ কোনোবাই চাই আছা তেন্তে কমেণ্ট এটা কৰি দিবা তেতিয়া গম পাম কোনে ভিডিঅ'টো চাই আছে মানে চ' লগ পাম এটা নতুন ভিডিঅ'ৰ লগত টিল দেন টাটা বাই বাই বিকাশ দাৰ ডাইলগ এইটো বাই 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 বাই